আৰু পৰিতাপৰ বিষয় যে আপুনি ইতিমধ্যে গম পায় আপোনাৰ যিখন জিষ্ট আছে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি যোৰহাট তাত ইতিমধ্যে আমি বিগত আপোনাৰ 2023 চনতে এইটো ঘটনাটো ঘটিছিলে যে তিনিচুকীয়া এগৰাকী ছোৱালীৰ ওপৰত তাৰ যিগৰাকী কেমেষ্ট্ৰি আপোনাৰ এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা তেখেতে এগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন কৰিছিলে। যৌন নিৰ্যাতনৰ সেই ঘটনাৰ পৰিঘটনাটো ইতিমধ্যে কমপ্লেইন দিয়ে তেখেতে অভিযোগ দিয়াৰ পিছত আজি এইটো মুহূৰ্তলৈকে বিশেষভাৱে গাপ দি ৰখা তাৰ ব্যক্তিজন হ'ল যিগৰাকী আপোনাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আপোনাৰ ডক্টৰ অতনু কুমাৰ দত্ত। এই বিষয়টোক আমাৰ সন্দেহ উপজিছে আৰু বাৰে প্ৰতি আমাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পাছতো এই বিষয়ৰ ওপৰত আমি আপোনাৰ বিশেষ হস্তক্ষেপ আমাৰ অসম চৰকাৰে দেখা নাই। সকলোকে পৰিতাপৰ বিষয় হ'ল যে যিখন জিষ্ট যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি গোটেই সৰ্ব অসমে গম পায়, নৰ্থ ইষ্টে গম পায় এখন বা দেশে গম পায় এখন আপোনাৰ উন্নত মানদণ্ডৰ এখন আপোনাৰ প্ৰতিষ্ঠান। তাৰ এগৰাকী যদি ছাত্ৰী এগৰাকী জীয়ৰী আপোনাৰ সুৰক্ষিত নহয় তেতিয়াহ'লে বেটি বচা আৰু বেটি পঢ়া বুলি কোৱা চৰকাৰখনে আমাৰ প্ৰশ্ন দিব বিশ্বাস কৰিছে যে দিছপুৰ চৰকাৰলৈ আমাৰ পোনপটীয়া প্ৰশ্ন যে আপোনালোকে এই এবছৰ 1.5 বছৰ দিন সময় ধৰি আপোনালোকক কমপ্লেইন দিয়াৰ পিছত আজিলৈকে কি আপোনালোকে দৃষ্টান্তমূলক শাস্তি দিব পৰা নাই। আমি শুনিবলৈ পাইছোঁ যিগৰাকী অতনু কুমাৰ দত্ত বুলি কোৱা ব্যক্তিজনে অহুকানে পহুকানে বিভিন্ন ধৰণৰ তেওঁলোকে ভেঙুচাৰে বিষয়টো গাপ দিবৰ কাৰণে চেষ্টা কৰিছে। আমি যিগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন হৈছে বিলাসিতা অসমত ধৰক বা আমি এটা অনুৰোধ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এইটো বিশ্বাস আছে তেখেতে এনেকুৱা ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমাৰ তেওঁ জাষ্টিছ দি গৈছে। আৰু এটা কথা হয় যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ অতনু কুমাৰ দত্ত তেখেত চিভিল ডিপাৰ্টমেণ্টৰ তেখেতে তাত বিগত দিনৰ পৰা আপোনাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে যিটো পষ্টত আছে সেই পষ্টটোক লৈ আমাৰ সন্দেহ কৰিছে। তাৰোপৰি তাত এতিয়া আপুনি যদি চাই সকলো ফালৰ পৰা টকা পইচাৰ ফালৰ পৰা দুৰ্নীতিৰ ফালৰ পৰা সকলো ফালৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তিজন হ'ল আপোনাৰ অতনু কুমাৰ দত্ত। সেই অতনু কুমাৰ দত্ত বুলি কোৱা ব্যক্তিজনে আজিলৈকে এইটো মুহূৰ্তলৈকে তাত এটা আপোনাৰ কনফাৰেঞ্চ হল নাই। তেওঁলোকে কিবা মিটিং কৰিবলগীয়া হ'লে তেওঁলোকে এক্সাম হলত তেওঁলোকে মিটিং পাতে। আটাইতকৈ ডাঙৰ কথা হ'ল অসমৰ শিক্ষামন্ত্ৰীজনক ইতিমধ্যে তেওঁলোকে এইটো অভিযোগ দিয়াৰ পাছতো শিক্ষামন্ত্ৰীজনে এই বিষয়ৰ ওপৰত বিশেষ ব্যৱস্থা ল'বলৈ কোৱাৰ পাছতো আপোনাৰ যিগৰাকী আপোনাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ তেনেকৈ কোনো ব্যৱস্থা লোৱা নাই। আমি চৰকাৰখনক এটা অনুৰোধ যাতে এই ছাত্ৰীগৰাকীৰ ওপৰত যি ছেক্সুৱেল মলেষ্টেশ্যন কৰিছে আপোনাৰ ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশেষ আইন আনি তেওঁৰ ওপৰত বিশেষ আপোনাৰ ব্যৱস্থা লওক। নহ'লে কিন্তু আহি থকা দিনত আপোনাৰ ছোৱালী বা ভগ্নীয়ে তেনেকুৱা ইনষ্টিটিউটত তেওঁ পঢ়িবৰ কাৰণে কেতিয়াও কোনো কাৰণে সাহস কৰিব নোৱাৰিব। আমি বিচাৰিছোঁ নাৰী সুৰক্ষিত হওক, নাৰী সবলীকৰণৰ কথা কয়, নাৰী সুৰক্ষাৰ কথা কয়। এখন চৰকাৰে এইটো প্ৰমাণ কৰি দেখাওক ডক্টৰ ভাস্কৰজ্যোতি শৰ্মাৰ ওপৰত বিহিত ব্যৱস্থা লৈ যে এখন চৰকাৰ সঁচাকৈ বা ইনষ্টিটিউটবিলাক বা কলেজবিলাক যে সঁচাকৈ যে নাৰী ক্ষেত্ৰত তেওঁলোকে সুৰক্ষিত। আমি মহিলা আয়োগত ইতিমধ্যে আমাৰ এখন মেমৰেণ্ডাম আনিছোঁ, কমপ্লেইন লেটাৰ আনিছোঁ, তাত আমি দিম। আমি আৰু উচ্চ পৰ্যায়লৈ যাম যদিহে এখন চৰকাৰে বা অসম পুলিচ প্ৰশাসনে যদি সেই কালপিত বা কুলাংগাৰ ভাস্কৰজ্যোতি শৰ্মাৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয়।